মই প্রথম পদক্ষেপতে আরম্ভণিতে আমার প্রধানমন্ত্রী ডাঙরিয়াই আমার CM কাপ ফুটবলটো তেখেতৰ যোৱাবাৰৰ মন কি বাতত তেখেতে সুন্দৰকৈ এইটো ন্যাশনাল লেভেলত দাঙি ধৰিছে। আমি প্রধানমন্ত্রী ডাঙরিয়াক ধন্যবাদ দিবলৈ ভাষা নাই। আমি অন্তৰৰ পৰাই 35 লাখ জনসাধাৰণ হয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰিয়াক আমি কোটি কোটি ধন্যবাদ জনাইছোঁ। বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰাত প্ৰধানমন্ত্ৰী ডাঙৰিয়াৰ বহুত অৱদান আছে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰিয়াৰ বহুত অৱদান আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰিয়াই আমাৰ ইয়াত শান্তি ঘূৰাই আনাত যথেষ্ট তেখেতৰ যিটো ৰোল সেইটো আজি আমি সবেই জানো। সো আজিৰ সময়ত আমি শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় পুনৰ ঘূৰি আহিছে আৰু এইখিনি সময়ত খেল জগততে হওক, শিক্ষাতে হওক, অৰ্থ সামাজিক উন্নয়নতে হওক বা জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় আনাটোৱে হওক, এই গোটেই বিষয়টো আমি আগৰ ফালে লৈ যাবৰ কাৰণে সকলো এটা মনটো স্থিৰ কৰিছোঁ আৰু কাম আৰম্ভ কৰিছোঁ। এই মাহৰ আৰম্ভণিৰ পৰাই CM কাপ আৰম্ভ হৈছিলে। এইটো 2 মাহ আগতহে আমি চিন্তা কৰিছিলোঁ যে ডাঙৰ এটা ইভেণ্টছ ফুটবলৰ হ'ব লাগে। আমি ক'ব নোৱাৰা সময়ৰ পৰা বহুত বছৰ আগৰ পৰাই ফুটবল আমাৰ অঞ্চলত খেলি আহিছে আৰু আমি দেখিছোঁ প্ৰত্যেক বছৰে প্ৰায় 2 মাহ এই ফুটবলটো এটা বহুত ডাঙৰ উৎসৱৰ নিচিনা। যেনেকৈ বিহু 7 দিনৰ কাৰণে, পূজা 7 দিনৰ কাৰণে হয়, কিন্তু ফুটবলটো 2 মাহ ধৰি আমাৰ ডাঙৰ উৎসৱৰ নিচিনা গাঁৱে গাঁৱে হয়। ফুটবল খেলিবলৈতো 22জন প্লেয়াৰে খেলে, কিন্তু চাবলৈ 10,000লৈকে মানুহ আহে, ক'ৰবাত ইয়াতকৈ বেছি আহে। তো খেলুৱৈসকলৰ কাৰণে যদি এইটো এক্সাৰচাইজ হয়, খেলুৱৈসকলৰ কাৰণে যদি এইটো নিজকে সংস্থাপন দিয়াৰ কাৰণে হয়, খেলুৱৈসকলৰ কাৰণে যদি এইটো এটা নিজৰ যিটো এক্সপাৰ্টিজ বা পটেঞ্চিয়েলটো দেখাৱাৰ কাৰণে হয়, তো আনপিনেদি ৰাইজৰ কাৰণে এই ফুটবল ফিল্ডবিলাক মিলনভূমি হয়। যে যদি ইয়াত আমাৰ 5,000 যদি ফুটবল বিভিন্ন ফিল্ডত খেলা হয়, এই 5,000 খেলাত আপুনি যদি 5,000কেও মানুহ ধৰে, কিমান লাখ লাখ মানুহ ইয়াতে অংশগ্ৰহণ কৰে। চ' সেইটো এণ্টাৰটেইনমেণ্ট হিচাপেও লয় আৰু ইয়াত অকল বড়ো নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন বয়সৰ মানুহ আহি একেলগে 1 ঘণ্টাৰ কাৰণে ফুটবল চায় আৰু পূৰা এণ্টাৰটেইনমেণ্ট কৰে। চ' তাত আমি যিটো দেখিছোঁ যে সমন্বয়টো খুব ভালকৈ ইয়াতে গঢ়ি আহে, আদান প্ৰদান হয়। চ' ফুটবলটো আমাৰ কাৰণে বহুত কুছ হ'ব পাৰে। চ' সেইটোকে লক্ষ্য ৰাখি আমি এইবাৰ CM কাপ আৰম্ভ কৰিছোঁ আৰু প্ৰথম CM কাপত 3,760টা ক্লাব ইয়াত অংশগ্ৰহণ কৰিছে আৰু প্ৰায় 70,000ৰ ওচৰত প্লেয়াৰসকল এইবাৰ ৰেজিষ্টাৰ্ড হৈছে আৰু খেলত অংশগ্ৰহণ কৰিছে। আমি জানো যে আমাৰ ওদালগুৰি জিলাত আজি যদি ক'বলৈ যাওঁ, বহুত ল'ৰা ছোৱালীয়ে ফুটবল খেলি চাকৰি পাইছে। কোনোবা পুলিচত পাইছে, কোনোবা আমাৰ কি কয় ৰেলৱেত পাইছে, কোনোবা APDCLত পাইছে, কোনোবা অইল ইণ্ডিয়াত পাইছে। চ' বহুতে চাকৰি পাইছে। গতিকে আজিৰ সময়ত ফুটবলটো আমাৰ সংস্থাপনো হ'ব পাৰে, কেৰিয়াৰো হ'ব পাৰে আৰু আমাৰ অঞ্চলৰ যিটো পৰিচয় সেইটো ইণ্টাৰনেশ্যনেল লেভেলত লৈ যাব পাৰে। এতিয়া আমাৰ কেইজনমান প্লেয়াৰ নেশ্যনেল লেভেলত খেলি আছে, তেখেতসকলৰ দ্বাৰা বড়োলেণ্ডটো চবেই জানিছে। আমাৰ ছোৱালী এজনী অলৰেডি কেপ্টেইন হৈ গ'ল ইণ্ডিয়ান ওমেন টীমত। চ' অনাগত দিনত এই ফুটবল ফিল্ড জগতখনত আমি দেখিছোঁ যে বড়োলেণ্ডৰ পৰা আমাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ বহুত প্লেয়াৰ ওলাব পাৰে। এইকাৰণে এই বছৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেক বছৰে CM কাপ হ'ব আৰু তাত তেনেকুৱাই প্ৰত্যেকটা পঞ্চায়তত খেল হ'ব, য'ত হাজাৰ হাজাৰ প্লেয়াৰবিলাক অংশগ্ৰহণ কৰিব পাৰিব। মই প্ৰথম পদক্ষেপতে আৰম্ভণিতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰিয়াই আমাৰ CM কাপ ফুটবলটো তেখেতৰ যোৱাবাৰৰ মন কি বাতত তেখেতে সুন্দৰকৈ এইটো ন্যাশনাল লেভেলত দাঙি ধৰিছে। আমি প্ৰধানমন্ত্ৰী ডাঙৰিয়াক ধন্যবাদ দিবলৈ ভাষা নাই। আমি অন্তৰৰ পৰাই 35 লাখ জনসাধাৰণ হয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰিয়াক আমি কোটি কোটি ধন্যবাদ জনাইছোঁ। বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰাত প্ৰধানমন্ত্ৰী ডাঙৰিয়াৰ বহুত অৱদান আছে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰিয়াৰ বহুত অৱদান আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰিয়াই আমাৰ ইয়াত শান্তি ঘূৰাই আনাত যথেষ্ট তেখেতৰ যিটো ৰোল সেইটো আজি আমি সবেই জানো। চ' আজিৰ সময়ত আমি শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় পুনৰ ঘূৰি আহিছে আৰু এইখিনি সময়ত খেল জগততে হওক, শিক্ষাতে হওক, অৰ্থ সামাজিক উন্নয়নতে হওক বা জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় আনাটোৱে হওক, এই গোটেই বিষয়টো আমি আগৰ ফালে লৈ যাবৰ কাৰণে সকলো এটা মনটো স্থিৰ কৰিছোঁ আৰু কাম আৰম্ভ কৰিছোঁ।